নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে বিশ্বজিৎ ব্লগ চেনেললৈ আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এনে এটা সমস্যাৰ বিষয়ে কথা পাতিবলৈ ওলাইছোঁ, যিটো সমস্যা বহু লোককেই চিন্তিত কৰি তোলে। এই সমস্যাই বহু লোক চিন্তিত হৈ থাকে এই বিষয়ত। সেইটো হৈছে আমাৰ চকুৰ তলৰ ক'লা দাগ বা ডাৰ্ক চাৰ্কল। বহুতে ভাবে যে ডাৰ্ক চাৰ্কল কেৱল কম টোপনিৰ বাবেই হয়, কিন্তু বাস্তৱত ইয়াৰ বহুতো কাৰণ আছে। আমাৰ অত্যাধিক মোবাইল বা আমাৰ বৰ্তমান কম্পিউটাৰ ব্যৱহাৰ বা আমাৰ মানসিক চাপ, পানীৰ অভাৱ হোৱা বা কিছুমান বংশগত কাৰণ থাকে বা পুষ্টিৰ অভাৱ, বয়সৰ বৃদ্ধি আৰু অস্বাস্থ্যকৰ জীৱনশৈলীয়েও ডাৰ্ক চাৰ্কল আনিব পাৰে আপোনাৰ চকুৰ ওচৰলৈ বা চকুৰ কাষলৈ। ভাল খবৰটো হ'ল, আৰম্ভণিৰ পৰ্যায়ত এই সমস্যাটো কমাবলৈ আমাৰ নিজৰ ৰান্ধনীশালতে বা কিটচেনতে আপুনি কিছুমান প্ৰাকৃতিক উপাদান পোৱা যায়, যিবোৰৰ পৰা আপুনি সহায় কৰিব পাৰিব। যিবিলাকে এই উপায়বোৰে আপুনি তৎক্ষণাত অলৌকিকভাৱে ফল নিদিলেও নিয়মীয়াকৈ ব্যৱহাৰ কৰি থাকিলে আপোনাৰ যথেষ্ট উপকাৰ পাব ইয়াৰ পৰা। প্ৰথমটো উপায় হৈছে তিয়ঁহ। তিয়ঁহ আমাৰ প্ৰায় থাকেই সকলোৰে ঘৰত। তিয়ঁহত প্ৰাকৃতিকভাৱে শীতলতা আৰু পানীৰ পৰিমাণ বহু বেছি থাকে। ফ্ৰিজত কিছু সময় ৰাখি আপুনি ঠাণ্ডা তিয়ঁহ পাতলকৈ কাটি চকুৰ ওপৰত 10 পৰা 15 মিনিট ৰাখক। ইয়াৰ ফলত চকুৰ ক্লান্তি বা ভাগৰ কমে আৰু ফুলা ভাৱটো হ্ৰাস পায়। দ্বিতীয়টো উপায় হৈছে আলুৰ ৰস। আলুত কিছুমান প্ৰাকৃতিক এনজাইম থাকে, যিয়ে আমাৰ ছালখনক উজ্জ্বল দেখুৱাবলৈ বা উজ্জ্বল কৰি তুলিবলৈ সহায় কৰে। এটা কেঁচা আলু কাটি তাৰ পৰা আপুনি ৰস উলিয়াই তুলাৰ সহায়ত, কোমল হ'ব তেতিয়া তুলা ল'লে, তুলাৰ সহায়ত আপুনি চকুৰ তলত লাহেকৈ লগাওক, কপা বা তুলা। 10 পৰা 5 মিনিট 10 মিনিট সময় আপুনি ঠাণ্ডা পানীৰে ৰাখি পেলাই ঠাণ্ডা পানীৰে তাৰপিছত ধুই পেলাওক। তৃতীয়টো উপায় হৈছে মৌ আৰু বাদামৰ তেল। কেইটোপালমান বাদাম তেল আপুনি তেলত অলপ মৌ মিহলাই লওক আৰু শুবলৈ যোৱাৰ আগতে চকুৰ তলত লাহে লাহে মালিচ কৰি দিয়ক। বাদাম তেলত আপোনাৰ ভিটামিন ই থাকে আৰু মৌৱে আপোনাৰ ছাল কোমল কৰি ৰাখিবলৈ সহায় কৰে। বন্ধুসকল, চতুৰ্থটো উপায় হৈছে ঠাণ্ডা গ্ৰীণ টি বেগ। গ্ৰীণ টিত এণ্টি অক্সিডেণ্ট থাকে। টি বেগ ব্যৱহাৰ কৰাৰ পিছত ঠাণ্ডা কৰি চকুৰ ওপৰত 10 মিনিট ৰাখক। ই ক্লান্তি আৰু ফুলা ভাৱ কমাবলৈ সহায় কৰিব পাৰে। পঞ্চমটো উপায় হৈছে গাখীৰ। ঠাণ্ডা গাখীৰত তুলা তিয়াই চকুৰ তলত কেইমিনিটমান ৰাখি দিয়ক। গাখীৰে ছাল সতেজ অনুভৱ কৰায় আৰু কোমল কৰি ৰাখে। ষষ্ঠটো উপায় হৈছে এল'ভেৰা জেল। যদি আপোনাৰ ঘৰতে এল'ভেৰা গছ আছে, তেন্তে তাৰ আপুনি সতেজ জেল অলপ লৈ চকুৰ তলত লাহে লাহে লগাই দিয়ক। কিছু সময়ৰ পিছত আপুনি তাৰপিছত ধুই পেলাওক। সপ্তমটো উপায় হৈছে গোলাপ জল। আপুনি তুলাত বা কপাহত গোলাপ জল অলপ লৈ 10 মিনিটমান চকুৰ ওপৰত ৰাখি থওক। ইয়াৰ ফলত আপোনাৰ চকু সতেজ অনুভৱ হ'ব আৰু চকুত আৰাম পাব। চকুৰ আৰাম ভাৱ অনুভৱ হ'ব, আপোনাৰ চকুটো আৰাম পাব। কিন্তু কেৱল এই ঘৰুৱা উপায়বোৰ যথেষ্ট নহয়। যদি আপোনাৰ জীৱনশৈলী সঠিক নহয়, তেন্তে ডাৰ্ক চাৰ্কল পুনৰ আহিবই পাৰে আপোনাৰ চকুলৈ। সেয়েহে প্ৰতিদিনে কমেও 7 পৰা 8 ঘণ্টা ভালদৰে টোপনি যাবলৈ চেষ্টা কৰিব। দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ চেষ্টা কৰিব। লগতে আপোনাৰ খাদ্যত সেউজীয়া শাক পাচলি, ফল মূল, বাদাম আৰু প্ৰটিনযুক্ত বিভিন্ন খাদ্য গ্ৰহণ ৰাখিব এইবিলাক। আৰু লগতে মোবাইল, লেপটপ বেছি সময় ব্যৱহাৰ কৰি থাকিবলগীয়া হয় আজিকালি। যেতিয়া বেছি সময় ব্যৱহাৰ কৰি থাকিব, তেতিয়া আপুনি মাজে মাজে চকুক বিশ্ৰাম দিয়ক। তেনেকৈ দিব 20-20-20 এই নিয়মটো মানি চলক। অৰ্থাৎ মানে 20-20-20 কি হয়, 20 মিনিটৰ মূৰে মূৰে আপুনি 20 ফুট দূৰৰ বস্তু এটা চাওক, 20 ছেকেণ্ড চাওক। এইটো গুৰুত্বপূৰ্ণ সহায়। এইটো এটা এই গুৰুত্বপূৰ্ণ কথাত আপুনি মনত ৰাখিব। যদি আপোনাৰ ডাৰ্ক চাৰ্কল বহুদিন ধৰি আছে, অত্যাধিক বাঢ়ি গৈ আছে বা আন স্বাস্থ্যজনিত লক্ষণো আছে কিবা, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়। কাৰণ কেতিয়াবা ডাৰ্ক চাৰ্কল কোনো স্বাস্থ্য সমস্যাৰ লক্ষণ হ'ব পাৰে। সেইটো কথা মনত ৰাখিব, নাপাহৰিব এইটো কথা। বন্ধুসকল, প্ৰাকৃতিক উপায় ব্যৱহাৰ কৰিলে ধৈৰ্য ৰাখিবই লাগিব। কাৰণ এদিন বা দুদিনতে কেতিয়াও ফল আশা কৰিব নোৱাৰিব। কাৰণ ই কোনো অলৌকিক যাদু নহয়, যাদুৰ দৰে ফল দেখুৱাই। 2দিনমান অপেক্ষা কৰিব লাগিব। নিয়মীয়াকৈ যেতিয়া যত্ন ল'ব, আপুনি ধীৰে ধীৰে ইয়াৰ আপুনি ভাল ফল লক্ষ্য কৰিব পাৰিব। আজি আলোচনা কৰা উপায়সমূহ হ'ল ঠাণ্ডা তিয়ঁহ, আলুৰ ৰস, মৌ আৰু বাদাম তেল, ঠাণ্ডা গ্ৰীণ টি বেগ, ঠাণ্ডা গাখীৰ, এল'ভেৰা জেল, গোলাপ জল। এই উপায়বোৰ লগে লগে যদি সুস্থ খাদ্যাভ্যাস, পৰ্যাপ্ত পৰিমাণৰ টোপনি, মানসিক চাপ আপুনি এইবিলাক নিয়ন্ত্ৰণ ৰাখিব পাৰে, তেন্তে আপোনাৰ ছাল আৰু চকু দুয়োটাই অধিক সতেজ আৰু সুন্দৰ দেখাব। অকল ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, তেন্তে এটা লাইক কৰক। লগতে আপোনাৰ নিজৰ বন্ধু বান্ধৱ তথা পৰিয়ালৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে তেওঁলোকো ইয়াৰ পৰা উপকৃত হ'ব পাৰে। আৰু এনেধৰণৰ স্বাস্থ্য তথা মানসিক স্বাস্থ্যৰ লগতে
স্বাস্থ্য কেন্দ্ৰৰ সৌন্দৰ্য আৰু দৈনন্দিন জীৱনৰ উপকাৰী তথ্য নিয়মীয়াকৈ পাবলৈ বিশ্বজিৎ ব্লগছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো টিপিবলৈ নাপাহৰিব। মই পুনৰ আহিম, আকৌ লগ পাম আন এটা নতুন আৰু উপযোগী ভিডিঅ'ৰ সৈতে। এতিয়ালৈকে নিজৰ স্বাস্থ্যৰ যত্ন লওক, সুস্থ হৈ থাকক আৰু সুখেৰে থাকক। ধন্যবাদ।